বহিৰাজ্যত সন্ধানহীন হ'ল অসমৰ যুৱক। অত্যন্ত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক। বহিৰাজ্য কেৰালাত কাম কৰিবলৈ গৈ সন্ধানহীন নগাঁও জিলাৰ জুৰিয়াৰ তিনিচুকীয়াৰ ৰকিবুল হুছেইন। কেৰালাত ৰকিবুল হুছেইন সন্ধানহীন হোৱাৰ খবৰ পাই আৱেগিক ৰকিবুল হুছেইনৰ মাতৃ। পৰিয়ালৰ লোকে বৰ্তমানলৈকে নাপালে ৰকিবুল হুছেইনৰ কোনো সন্ধান। কোনো লোকে ৰকিবুল হুছেইনৰ সন্ধান পালে 8838502163 এই নম্বৰত ফোন কৰি জনাবলৈ কাতৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে। নিউজ ডেস্ক ৰিপোৰ্ট। মোৰ সৰু ভাইটি আজি 1 মাহ 5 দিনমান হ'ল। যোৱা এপ্ৰিল 25 এপ্ৰিলৰ পৰা মানে ঘৰত কোনো ফোন চোন নাই। কামৰ সন্ধান লৈ বহিৰাজ্যলৈ গৈছিল কেৰেলালৈ। কেৰেলাৰ পৰা আপোনাৰ আজি 1 মাহ 5 দিন হ'ল কোনো খোজ খবৰ নাই, কোনো সন্ধান পোৱা নাই। আমি এনে নিজৰ পাৰ্চনেল মোবাইল এখন আছিল, হেৰাই গৈছে। তাৰ পাছতো মানে ঘৰত 1 সপ্তাহ 10 দিন কেতিয়াবা 15 দিন পিছতো ফোন কৰিছে। এতিয়া 1 মাহ 5 দিন হৈ গ'ল, কোনো যোগাযোগ নাই ঘৰত। মানুহটো কি হ'ল কি মানে একোৱে গম পোৱা নাই। আমি মানে বহুত বিচাৰ খোচাৰ কৰিছোঁ। লগৰ মানুহ আছিল কেৰেলা, সিহঁতৰ মোবাইল ফোন কৰি পেলাই মানে খোজ খবৰ ল'বলৈ চেষ্টা কৰিছোঁ। তাৰ কোনো সন্ধান পোৱা নাই, খবৰ পোৱা নাই। সেইকাৰণে মানে আমাৰ যিমান অসমবাসী আছে, যিমান ইণ্ডিয়াবাসী আছে, সকলোকে মই অনুৰোধ জনাইছোঁ যে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবৰ কাৰণে, যাতে আমাৰ সৰু ভাইটি যদি আছে, যদি ভিডিঅ'টো পায় বা মোৰ সৰু ভাইটিৰ ফটো এখন দি দিম আৰু মোৰ নাম্বাৰটো দি দিম। আপোনালোকে মানে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আপোনালোকক, যাতে আপোনালোকে ভিডিঅ'টো চাই পেলাই যে শ্বেয়াৰ কৰি দিব সকলো অসমবাসীক।